গুড মৰ্নিং এভৰিৱান। মই নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সুবিধাৰ্থে কিছুমান গুৰুত্বপূৰ্ণ ৰচনা লৈ আহিছোঁ, যি অন্যান্য পাঠ্যপুথিত পোৱা যায় যদিও বহুতো দীঘলীয়া হয়, যাৰ বাবে মই বিদ্যাৰ্থীসকলৰ সুবিধাৰ্থে এই ৰচনাসমূহ অলপ চুটিকৈ লিখিলোঁ। আজিৰ আমাৰ ৰচনাৰ বিষয়বস্তু হৈছে প্ৰিয় সাহিত্যিক। মই ইয়াতে প্ৰিয় সাহিত্যিক হিচাপে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাটোৱে লিখিলোঁ। প্ৰথমতে হ'ব আৰম্ভণি। আৰম্ভণি হেডলাইনটো তোমালোকে লিখিবা, তাৰপিছত লিখিবা আৰম্ভণিত মোৰ প্ৰিয় সাহিত্যিক বুলি ক'লে সৰ্বপ্ৰথমেই মনলৈ আহে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নাম। পিছত নেক্সট হেডলাইনটো হ'ব জন্ম। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় 1864 চনত। ইংলিছত আপোনালোকে দিব পাৰে 1864 চনত নগাঁও জিলাত। সেইদিনা আছিল লক্ষী পূৰ্ণিমা, যাৰ বাবে তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। তেওঁৰ জন্ম নৌকাত হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাক দেউতাৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী। নেক্সট হেডলাইনটো আহিব শিক্ষা। বেজবৰুৱাই তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি স্কুলীয়া শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বেৰে উত্তীৰ্ণ হৈ প্ৰথমে কলিকতাৰ ৰিপন কলেজ আৰু পিছে চিটি কলেজত পঢ়ি ফাৰ্ষ্ট আৰ্ট BA পাছ কৰে। তাৰ পিছত MA আৰু আইন অধ্যয়ন কৰে যদিও ডিগ্ৰী নোহোৱাকৈ অধ্যয়ন সমাপ্ত কৰে আৰু ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। নেক্সট হেডলাইনটো আহিব বিবাহ। কলিকতাত থকা কালতে বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছৰ হেডলাইনটো আহিব সাহিত্য সাধনা। কলিকতাত থকা কালতেই বেজবৰুৱাদেৱে সাহিত্যৰ লগত বিশেষভাৱে জড়িত হৈ পৰে। কলিকতাৰ ৰোমান্টিক কাব্য দৰ্শন ত্ৰিমূৰ্তি বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ মিলনে অসমীয়া সাহিত্য জগতলৈ সৌভাগ্যৰ পটভূমি কঢ়িয়াই আনে। তেওঁলোকৰ প্ৰচেষ্টাৰ ফলতেই প্ৰতিষ্ঠিত হয় অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু উদয় হয় অসমীয়া মুখপত্ৰ জোনাকী। বেজবৰুৱা সাহিত্য জীৱনৰ আৰম্ভণি হয় জোনাকীত লিটিকাই নামৰ নাটকেৰে। ইয়াৰ পিছত তেওঁ সাহিত্যৰ বিভিন্ন দিশত হাত বোলাই একুৰি 5খন গ্ৰন্থ ৰচনা কৰে। ইয়াৰোপৰি বহুতো কবিতা, চুটিগল্প আদি লিখে। নেক্সট হেডলাইনটো আহিব ৰচিত বিষয়বস্তু। বেজবৰুৱাদেৱে নানা ধৰণৰ কবিতা, বীণ বৰাগী, ধনবৰ আৰু ৰতনী, ৰতনীৰ বেজাৰ আদি লিখিছিল। পুথি হিচাপে কদমকলি, উপন্যাস, পদুম কুঁৱৰী, আলোচনী, বাঁহী, সাধুকথাৰ পুথি, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, ঐতিহাসিক নাটক চন্দ্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিৰাম আদি, চুটিগল্প সুৰভি, জোনবিৰি, কেহুকলি আদি, প্ৰবন্ধ হিচাপে কৃপাবৰ বৰুৱাৰ উভনদী, ভাবৰ বুৰবুৰণি, শংকৰদেৱ, শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ আদিৰ উপৰিও তেওঁ আৰু বহুতো নাটক, কবিতা পুথি, সাধু, উপন্যাস, গদ্য আদি লিখিছিল। নেক্সট হেডলাইনটো আহিব স্বদেশ প্ৰেম। স্বদেশ প্ৰেম আৰু স্বজাতিৰ প্ৰতি তেখেতৰ ভালপোৱা কিমান গভীৰ সেই কথা তেখেতৰ প্ৰতিখন গ্ৰন্থৰ পাতে পাতে আখৰে আখৰে স্পষ্টভাৱে প্ৰকাশ পাইছে। আমাৰ অসমৰ জাতীয় সংগীত অ মোৰ আপোনা দেশ বেজবৰুৱাৰ দ্বাৰাই ৰচিত হৈছিল। নেক্সট হেডলাইনটো আহিব সাহিত্য সভাৰ সভাপতি। সাহিত্যৰ প্ৰতিটো দিশতেই বেজবৰুৱাদেৱে নিজৰ দক্ষতা ৰাখি থৈ গৈছে। 1924 ইংলিছত হ'ব 1924 চনত তেওঁ গুৱাহাটীৰ অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি থৈ গৈছে। তাৰপিছত হেডলাইনটো আহিব উপাধি। বেজবৰুৱাদেৱক সাহিত্যৰথী উপাধিৰেও বিভূষিত কৰা হৈছিলে আৰু হাস্যমূলক ৰচনাৰ অসমীয়া সাহিত্যিক তেওঁক ৰসৰাজ উপাধিৰেও সন্মানিত কৰা হৈছে। লগতে তেওঁক অসমীয়া চুটিগল্পৰ জনক বুলিও কোৱা হয়। নেক্সট হ'ব সামৰণি। অসমীয়া জাতীয় সংগীতৰ স্ৰষ্টা লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ মৃত্যু হয় 1938 চনত। কিন্তু তেওঁ
তেওঁৰ মহান সাহিত্যৰ জৰিয়তে জীৱন জুৰি আমাৰ মাজত অমৰ হৈ আছে আৰু সদায়ে থাকিব। ধন্যবাদ এইখিনিতে।